এই মান্নাত মৰা লান্ত ক'ত বা গেছি আজি না মায়াকতে ঘৰতে গেছি নাথাকে দিনটোতো নাথাকে ৰাতিয়ে এই যাব মানে উপায় নহয় সেই গৰমটোৰ পেৰে মানে আজি আৰু তাতে আমাৰ আপিকেইটা চাবা কথা আছে চাকৰি কৰা জমাই যদি লাইনটো নাথাকে আপি বিয়া নকৰাকে গুচি যাব এইটোৱে মই দিগদাৰ হ'ব গোটাই আহিব পৰা নাই জমাই চাকৰি কৰা জমাই মিঠা খাবা পাওঁ চুপিদাই হয় মাত্ৰ যিয়ে নহওক আহিলে দেখা হ'ব আপিটো অন্তত আৰু কৰি থাকিব Asyik jomai, jomai, এটা নহয় তিনটা চিকুনটাই মানে জমাই কি বাইক দেখো নে গেটটা খুলি দেখি চাইছা মুখখন মেলি খোল গেটটা এটা মেলিছ চলি খন মিনি ভালে নাপায় বন্ধুৰে কাটা বিয়া দিয়াৰ পিছত তই বিয়া পাতি আছো চিন্তা কৰিব নালাগে দিম এটা কবিতা কবিতা বাইক যায় মালটো খৰাং যায় জমাই বা কোনটো ধৰিব হ'ব নাই ভিতৰত আহিলে গম পাবা কোনটো মই জমাই থাকি ভাতক লাগি মিঠা নাই মিঠা নাই পঢ়িবা কৰা আমি ঘৰ চব ধুনীয়া নহয় কিন্তু আমাৰ ছোৱালী তামাম ধুনীয়া কিন্তু বহা মই সেই ছোৱালী আৰু আপিটোক মাতি দিছোঁ দেই ছোৱালী আৰু আপি মানে কি তোমালোকে ক'লেহে বুজিবা ছোৱালী মোৰ এটা ছোৱালী আছে আৰু এটা আপি আছে আপিটো অলপ গাঁৱলীয়া সেইকাৰণে তাইক গাঁৱত আপি বুলি মাতে নহয় সেইকাৰণে তাইক আপি বুলি মাতে আৰু ছোৱালী তাই বহুত সুন্দৰ তাই এই গুৱাহাটী এইটো গুৱাহাটীত পঢ়াটো সেইকাৰণে তাই ছোৱালী বুলি মাতে গুৱাহাটী আপি বুলি মাতিলে অলপ বেয়া শুনিছোঁ আৰু তোমালোকে বহা মই নাকত মাতি দিম আৰু চাহ পানী বনাব বহা হা বহা চাকৰি কৰা নহয় মই এইটো আপিটো এই নাম চেনিমা মানে এই বেছিকৈ চেনি খাই ফুৰে যে সেইকাৰণে মাকে তাৰ নাম চেনিমাই ৰাখি দিলা আৰু এই তৰা মাই মানে ৰাতি হ'লে তাই তৰা গণতে অলপ খেলি মেলি লাগে মাকে সেইকাৰণে নামটো তৰা মাই ৰাখিছে আৰু দেই ভাল না এইটো কি বস্তু বুজি নাপালো মই ধুনীয়া মানে মোৰ ছোৱালীকেইটা পচন্দ হৈছে আপিটো মজা আৰু তোমালোকৰ নাম কেইটা জানিব পাৰিম না নিশ্চয় তোমাৰ নামটো কথা মাতে নমস্কাৰ মোৰ নামটো কেটলি ৰামদাস বৰ ভাল নাম ৰাখছে মাইৰে বাপা থেংক ইউ তোমাৰ নাম নমস্কাৰ মোৰ নাম খুটিৰাম দাস এই মাত্ৰতে গম পাই ঘুটি লাগছি সৰু ঘুটি না নাই ঘুটি বাপা মই দা ঘুটি নাই তোমাৰ নাম নমস্কাৰ মোৰ নাম বাতিৰাম ঠিক আছে বহ চাইজতে গম পাই আচ্ছা চাকৰি কৰা জমাই কোনটো মোৰ খুয়া মই তুমি ভাল কথা বহা তুমি এনেই কি চাকৰি কৰা বপাই খুৰা মই ৰেলত চেপত পাম দেন খুৰা ৰেলত চেপা বিৰাট ডাঙৰ চাকৰি কৰা জমাই ভালহে মই আচ্ছা আমাৰ ছোৱালীজনী পচন্দ হৈছে নে তৰা মাই নে আমাৰ আপি সেই চেনিমাইক পচন্দ কৰিছা তুমি খুৰা মোৰ চেনিমাই ভাল লাগিছে চেনিমাই তাই ভাল তাই চেনি খাই ফুৰে নহয় আচ্ছা যে না তোমাৰ চেনি চাহত কমকৈ দিলে হ'ব চাহত চেনি দেই বুজি পাইছা নহয় আচ্ছা এনে বাপা তুমি কি কৰা হে নমস্কাৰ মই আৰু পিঁয়াজৰ বেপাৰ কৰোঁ হাঁহি থাকে চাগে ভালচোন পিঁয়াজ হয় ইমান ডাঙৰ বেপাৰী তুমি হয় পিঁয়াজ বিকা হয় চেহেৰা পৰা নালাগে দেখোনে সঁচা কথা না সঁচা আমাৰ তৰা মাইক বিয়া কৰাবি না এ কৰাণী আজিয়ে লৈ যাম আমাৰ দুখন বিয়া হৈ যা এ মজা হয় নেকি বচোন বা ইহঁততো জানিলো এন চাকৰি কৰে এন আৰু পিঁয়াজ বেপাৰী তুমিনো কি কৰা খুৰা মই গুটিৰ ব্যৱসায় কৰোঁ গুটি মানে কি গুটি বাপা আমাৰ কচু গুটি নহয় পানীলাও গুটি নহয় কঁঠালৰ গুটি কঁঠালৰ গুটি হয় আজিৰ তাৰিখত কঁঠালৰ গুটিৰ বেপাৰ কৰা লকডাউনত কঁঠালৰ খাই আছো ঘৰতে এটা কেঞ্চেল হয় তই মোৰ ছোৱালীকেইটা 10 টকা দিম দৰকাৰ হ'লে কঁঠাল বেপাৰ কৰা 10 টকা দিবি না বহুত ধন্যবাদ আপি হাত অসন্মত না ঠিক আছে কঁঠালৰ গুটি বেপাৰ কৰা সঁচাই কথা গুটি
ওর ভিতৰত যে থাকে আমাৰ এইটো কি দাম গুটি গুটিৰ আমাৰ অসমত 150 টকা এটা গুটি 150 আৰু ক'ত চাপ্লাই দিয়া আমেৰিকা থাইলেণ্ডত চাপ্লাই দিম বাপা তাতে কি দাম ৰাতিৰ 150 টকাত 400 টকা কৈ পাওঁ বাপা তো বৰ টাকা দেখোন এই জমাই হয় ন এটা মেনু কেনসেল আমার দরকার আপনি কে দিন তুই ভাবি পারি তো বিশ্বাস কি মতে বহিম মই চিন্তা গাড়ী আছে দেখোন এইটো। নকৰিবি চিন্তা নকৰিবি আজি পিঠি নখাবি দেখি আজি আমার আপনি হাতে মোক সানা পিঠা বুলি মাতি উঠি যাব ন আচ্ছা এ সাবি গাড়ি না মাৰুতি গাড়ী চাকৰি লেবেল দিবা আহিছি ৰেলত চেকত কাম দে এটা চাকৰি কৰা লেবেল দিবা আহিছা যা পলে যা একদম গেটৰ বাহিৰ কৰি দি এনাই বৰ্তাৰ চাকৰি লেবেল দে কথা বেপাৰীক লাগি বিয়া দিবা দুটাটা আপনি মোৰ এই চাকৰি এটা পেজ বেপাৰী আহিছি দিন সেই পেজৰ জামানা কেতিয়াবা গেছি যা এতিয়া পেজৰ জামানা নাই এতিয়া কঁঠাল গুটিৰ জামানা দি আছে পইচা বাবা কাম নাখাবে মই এত বুলি কগাল বেয়া নাপাবি তোমাক বাবা মোৰ লক্ষ্মী জমাই তই এই কি চাহ আছে ঘামে গেছি গামছা খাল লৈ আসি বেটি তনামাই এই তনামাই আমার এই জমাই হব হ্যাঁ কেইবার নমস্কার দেয় বেটি মেলি বেটি যা রাত্রিকে টাকা ধেমালি কথা কই জমাই দিয়া নহয় কোনো বেয়া নাপাবা জমাই মই লক্ষ্মী জমাই কঁঠালৰ গুটি বাবা মই কঁঠাল বেপাৰী জমাই মই গাঁৱত গৌৰৱ কৰিম যে মোৰ জমাই দুটা পিন্ধিব পাৰে কিন্তু কঁঠাল বেপাৰী মই এই গাঁৱৰ ভিতৰত নাম্বাৰ 1 শহুৰ হয় কি জমাই বা কাম খেলছে নাই বিয়া মুখখন মেলিছে এটা মোক মাৰিব নেকি বাটত মই আছো অমুকা গামবুঢ়া হয় মানে বেছি চিন্তা কৰা তুমি ইমান ভয় কৰে ইমান ডাঙৰ বিজনেছ কৰি পইচা তুমি উঠা একেবাৰে 2 টাকা লৈ যা আজিয়ে লৈ যা এবেলা এই আপি হাত দি তই এখন হাত দি তই এখন হাত দি আজি এই বিয়া এই কি চাই আছা উলুলি বাজি দে হাই ফ্ৰেণ্ডছ জানক আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে কমেণ্ট কৰি জনালে ভাল লাগিব একচুৱেলি আজি এনেকুৱা ভিডিঅ' কমেডি ভিডিঅ' আমাৰ পৰা অভিজ্ঞতা নাই আৰু ইচ্ছাও নাছিলে আজি হঠাৎ ইহঁতকেইটা আহি মোক ক'লে যে এটা কমেডি ভিডিঅ' কৰোঁ মন গৈছে কিবাকে আমি তিনিওটাই আলোচনা কৰি স্ক্ৰিপ্ট নাই আমাৰ হঠাৎ কৰিলোঁ কিবা হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব আৰু একেদিন একচুৱেলি মোৰ তাত এখন চিৰিয়েলৰ শ্বুটিং চলি আছে অসমীয়া ধাৰাবাহিক আমাৰ ভইচ অফ শংকৰ চেনেলটোত মা গতিকে ভিডিঅ'টোৰ তলত আমি লিংকটো দি দিম আপোনালোকে চাব আৰু নিশ্চয় চিৰিয়েলখন আপোনালোকে ভাল পাব আৰু জানাও এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ভুল হ'লে আপোনালোকে ক্ষমা কৰিব আৰু আমাৰ হিৰকে কিবা ক'ব আৰু শান্তনু শৰ্মাই কিবা ক'ব আপোনালোকে নিশ্চয় শুনিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভইচ অফ শংকৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি তাত কমেণ্টত জনাই দিব ধন্যবাদ লগতে